গাইজ কি খবৰ আপোনালোকৰ আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আজি বহুত দিনেদি মই ইউটিউবত একো ভিডিঅ' আপলোড দিয়া নাছিলোঁ কাৰণ মোৰ ভ্লগ বনাব একদম ইচ্ছা যোৱা নাছিল কাৰণ চবেই আজিকালি ভ্লগে বনায় চবেই ইমান পইচা খৰচা কৰি নেট পেক ভৰাই লয় মোবাইল সেইকাৰণে ভাবিলোঁ চবৰে কামত অহা ভিডিঅ' এটা বনাওঁ মই এতিয়া বেছি কথা নকওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ গো এনেকুৱা শাৰী চবেই ক'ৰবাত নহয় ক'ৰবাততো দেখিছে এনেকুৱা এক কালাৰৰ শাৰী মাজতে তামাম চলি আছিল এতিয়াও চলে এইখন শাৰী মই অৰ্ডাৰ কৰি আনিছিলোঁ কিন্তু শাৰীখন অনাৰ পিছত শাৰীখন ইমান চলিল মই পিন্ধিব ইচ্ছা নোহোৱা হ'ল যেতিয়া বিয়াত যাওঁ এই শাৰীয়ে পিন্ধে চবেই সৰস্বতী পূজা হওক বিয়া হওক চবতে চলিল সেইকাৰণে মই ভাবিলোঁ শাৰীখনৰ অলপমান মই লুকটো অলপ চেঞ্জ কৰিম বুলি ভাবিলোঁ হঠাতে মোৰ মনত এটা আইডিয়া আহিল এতিয়া এইখন শাৰীত মই সেই আইডিয়াটো ট্ৰাই কৰি চাম এতিয়া শাৰীখন ট্ৰাই কৰাৰ পিছত ভালো হ'ব পাৰে বেয়া হ'ব পাৰে হয়তো শাৰীখন এনেও যাব পাৰে তথাপিও মই ট্ৰাই কৰিম বুলি ভাবিছিলোঁ আৰু এনেই পৰি থকাতকৈ শাৰীখন যদি আইডিয়াটো কাম দিয়ে পিন্ধিলে ভাল লগা হ'ব এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক তেতিয়া গম পাব শাৰীখন মই এতিয়া এনেকৈ পাৰি ল'লোঁ শাৰীখনত তল ওপৰ একো কথা নাই দুই চাইডে পিন্ধিব পাৰি এইটো সিধা চাইড আৰু এইটো উল্টা চাইড শাৰীখনত এতিয়া মই 5 ইঞ্চি কাটিম তলটো নহয় গোটেই শাৰীখন এনেকৈ 5 ইঞ্চি কাটিম এতিয়া গোটেই শাৰীখনত মই এনেকৈ 5 ইঞ্চি চিন দি ল'লোঁ মই ইয়াৰ পৰা এইখিনি কাটি ল'ম কাটিংটো কমপ্লিট হৈ গ'ল এইখন শাৰীখন আৰু এইখন শাৰীখনৰ পৰা ওলোৱা কাপোৰখিনি এতিয়া আমি মিচিঙলৈ যাওঁ এক ইঞ্চিৰ গেপ এৰি কিনে মই পাংখা বনাই লৈছোঁ কাপোৰখনত আৰু মিচিংটো ৰুমৰ ভিতৰত থোৱা আছে সেইকাৰণে অলপ আন্ধাৰ হৈছে ভিডিঅ'টো পাংখাখন চিলোৱা হৈ গ'ল এতিয়া শাৰীত লগাম এইটো নাকাটা চাইড এইফালে মই পাংখাটো লগাম পাংখাটো মই এতিয়া উল্টা কৰি ফাৰ্ষ্টতে এটা চিলাই মাৰি ল'ম এইফালে চিধা এইফালে উল্টা আগতে এনেকুৱা উল্টা ফালে এনেকৈ এটা চিলাই মাৰি ল'ম আৰু খালি চিলাব লাগে পাংখাখন লগাব লাগে মই এইফালে চিন দি থৈ দিছোঁ এইটো হৈ গ'ল এতিয়া আকৌ পাংখাখিনি এনেকৈ উল্টাই দি কিনে আকৌ এটা চিলাই মাৰি দিব লাগিব এইটো লাষ্ট চিলাই এতিয়া মোৰ চিলোৱা গোটা কমপ্লিট হ'ল এতিয়া মই ওপৰত এটা চিলাই মাৰি দিছোঁ এনেকৈ পাংখাখন তেতিয়া এইফালে পৰি থাকিব উঠি নাথাকে আৰু যোনটো চাইড কাটিছিলোঁ সেইফালে এটা মুখনি মাৰি দিছোঁ মই এইটো গম নাপায় এইটো এনে তলফালে নাথাকে এইটো ওপৰৰ ফালে থাকিব এতিয়া শাৰীখন মোৰো পিন্ধি চাব মন যায় আছে কেনেকুৱাভাৱে দেখা হৈছে ভালেই হ'ল না বেয়া হ'ল এতিয়া মই পিন্ধি দেখুৱাম বাৰু শাৰীখন আপোনালোকে নিজে চাব কেনেকুৱা লাগে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ বাই বাই